misi rekam mau YouTube channel apa kumruk silo bukakan do songkuras begayam nangolu supaksin kangka bukol lendong urak mau lendong silo kasun tani kangka budak ngulu belum sok urak Ronus dole urak ikas semua kangka budak supaksin sedus dulu ngolek dia ada se pasang kangkang mana dugong para sa right so okay lang yan pag-iyahan okay lang yan bal sa supaksin sangkuras pangkangkap bunda para sa bilang ya halo Azal kuda songkuras mengangkat kuda ada suka sinaru ada 2 minit kau lagi ya pada vaksin mau getar dah pada sila podong kan ada kerja kelusasin ada gamal dong ndagop tahun itu ada hello guys supaksin all finally jagat itu pun ada so arang lo biaya lalu makanya ada ke songkuras ada ke supaksin itu teman jaga ada guys supaksin lo finally tidak get sa pengaruh ke sedukan pada ke supaksin program arumbom ada ke supaksin jaga sa bukong bago ngol so betul gede ke tani supaksin betul gitu ke sa rocky bahai tani air apa gedung supaksin tani betul gitu sa polis sa kaya bulu dilung ke supaksin sa zada paing begedung na supaksin zada paing ke supaksin sa zada paing buka gedung buka khat ke dorpok doi কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি অনা জনপ্ৰিয় অভিনেত্ৰী সুমি বৰা আমাৰ মাজত আছে মই তেখেতক আগৰ আহিবলগীয়া কাৰ্যসূচীসমূহ আগলৈ পৰিচালিকা হিচাপে লৈ যাবলৈ পশ্চিম বোকাখাট বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ লগতে বহুতে এটা অনুৰোধ কৰিছে যে তেওঁ অলপ পাৰফৰ্মো কৰিব লাগে আজি অলপ প্ৰদৰ্শনো কৰিব লাগে তেওঁ গীত মাতত বহুকেইটা জনপ্ৰিয় গীতত তেখেতে অভিনয় কৰিছে সেয়াও আমাৰ অনুৰোধ থাকিলে সেই আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক যাতে কিছু এটা আনন্দৰ মুহূৰ্তলৈ লৈ যাব পাৰে তাৰ কাৰণে অনুৰোধ জনাই মই তেওঁলোক মাইক্ৰফোন আগবঢ়াই দিছোঁ ধন্যবাদ ধন্যবাদ থেংক ইউ কি খবৰ বোকাখাট সকলো ভালে আছেনে জয়জয়তে সকলোকে শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ মাত একদম ভাগি আছে তথাপিও মাইক্ৰফোনটো পালে আৰু বিহু মঞ্চ দেখিলে মই সুযোগ অকণমান লৈ পেলাই বিহু এটি গাই দিওঁ আজি কিন্তু মাত ফাটিব গম পাইছোঁ তথাপিও অকণমান গাই দিম বেয়া নাপাব দেই কোনো এই সতীয়না ওপৰে ও বেলি ঘূৰে দুপৰে ও মেলেঙত গধূলি
টকা এই মেজাং কৰি গামো এচাই এই চেনাইৰে লগতে গ'ল। যেনে তেনে আৰু আমি বহুত কথা পাতিলোঁ। এতিয়াই সকলোখিনিয়ে বহুত খুব ভাল ভাল কথা কৈ গ'ল, কিন্তু আমি এতিয়া ফূৰ্তি কৰিম, অলপ কথা পাতিম, অলপমান নাচিম গাম, কাৰণ বিহু গ'ল আৰু এই গৈছে 5 বছৰ, কিমান বছৰৰ পিছত, 2 বছৰৰ পিছত বিহু আহিছে, 5 বছৰ নিচিনাই লাগিছে। আকৌ বা কি হয় বা কি নহয়, ভগৱানে কৰক একো নহয়। সেইটো কাৰণে নাচি লয় নেকি এপাক, হয়নে? সকলো বয়োজ্যেষ্ঠসকলক মোৰ ফালৰ পৰা শ্ৰদ্ধা, আৰু মোৰ কণমানি ভণ্টি ভাইটি আৰু সকলোকে মোৰ ফালৰ পৰা অজস্ৰ মৰম, বহুত মৰম দিছে আপোনালোকে মোক। মোৰ 2 বছৰ হৈছে কাম কৰা ইণ্ডাষ্ট্ৰীত, আৰু সকলোৱে ইমান বেছি মৰম দিছে, মোৰ গীত মাত আদৰি লৈছে খুব ধুনীয়াকৈ, মোৰ নৃত্য শৈলী সকলোৱে ভাল পাইছে। চেষ্টা কৰি আছোঁ, আগন্তুক সময়লৈ চেষ্টা কৰি যাম। সেয়ে অকণমান পৰিৱেশন কৰিব কৈছে, ইমান দূৰ আহিছোঁ যেতিয়া নাচিবতো লাগিবই, হয়নে? কিন্তু এটা চৰ্ত আছে, মই নাচিম, নাচিব নাই আপোনালোকে লগত? সকলোৱেতো মোৰ হুক ষ্টেপকেইটা জানে, হয়নে? 2টা গীতত মই পাৰফৰ্ম কৰিম, সকলোৱে কিন্তু নাচিব লাগিব লগত, তেতিয়াহে নাচিম। এটা উকি অকণমান জোৰকৈ, এনাৰ্জি বঢ়িয়া। আমাৰ মহিলা, আমাৰ ছোৱালীসকল ক'ত আছে, কোনফালে? পৰিমাণ দেখোন কম। ডেকাসকল চাম দেই কোনে ভালকৈ নাচে। মই কিন্তু চাই নাচিম, আকৌ চাই থাকিম, চবেই নাচিব লাগিব। মই অনুৰোধ কৰিম আমাৰ এইফালে দিবনে মোৰ গান 2টা? দাদা প্লিজ বজাই দিয়ক।
সকলোকে লগ পাই ইমান ভাল লাগিছে ইমান ৰাইজ গন্তি কৰিব পৰা নাই ইমান ধুনীয়া ধুনীয়া মুখ দেখিছোঁ সকলোৱে ইমান ধুনীয়াকৈ সাজি কাচি আহিছে আজি আমাৰ কাৰণে বহুত বহুত ধন্যবাদ আমি আৰম্ভ কৰাৰ আগতে মই আমাৰ যিটো বেণ্ড প্ৰজেক্ট বাৰ্তালাপ তেখেতৰ আমি আৰম্ভ কৰিব পাৰোঁনে নাই বোকাখাত জোচটো অলপ কম লাগিছে আজি আমি আৰম্ভ কৰিব পাৰোঁনে এটি নতুন গীতেৰে আৰম্ভ কৰিম আজি গীতটিৰ নাম হৈছে অৱতাৰ
guys, video itu mau rok kapta tanto minbox na kita rok video dan subscribe marang subscribe lang. Bye bye.